গুড ইভিনিং। কি খবৰ আপোনালোকৰ বাৰু ভালনে? মোৰো ভালেই। মই এতিয়া বৰ্তমান মাংস বনাব ধৰিছোঁ। আজি পাঠা মাংস। আজি হতে দুদিন বনাম মই। আগে পিছে মাঠা মাংস মই বনাই পোৱা নাই। এনে বাকী ব্ৰইলাৰটো বনাই পাইছোঁ, কিন্তু পাঠা মাংসটো বনাই পোৱা নাই। গতিকে আজি ভাবিছোঁ বনাওঁ বুলি পাঠা মাংস। আপোনালোকে কোনে কোনে ভাল পায় বাৰু ক'বচোন কমেণ্ট কৰি পাঠা মাংস। গতিকে ঠিক আছে, আহকচোন। মই মাংস বনাবৰ কাৰণে বৰ বিশেষ বস্তু লোৱা নাই। এয়া পাঠা মাংস আৰু পিঁয়াজ, আদা নহৰু পিছা, তেজপাত দুটা আৰু আলু। তেজপাতটো মোৰ মাংসত থাকেই, কিয়নো মই তেজপাতটো দিলে মাংসটো খাই ভাল পাওঁ। গতিকে সেইবাবে তেজপাতটো দিওঁৱেই মই মাংস বনালে। গতিকে আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। এয়া মই ইয়াতে তেলখিনিতে পিঁয়াজ, আলু আৰু তেজপাতখিনি দি ভাজি ল'লোঁ। ভাজি লৈ মাংসখিনি দি দিলোঁ। দি অলপমান লৰাই পেলাই মই ইয়াত আদা নহৰু বটাখিনি দি দিলোঁ। আৰু এটা কথা মানুহে কয়, আৰু মই নিজেও খাই পাইছোঁ, গেছত বনোৱা মাংসখিনিতকৈ চৌকাত বনোৱা মাংসখিনিৰ সোৱাদেই অলপ বেলেগ হয়। সেইবাবে ভাবিলোঁ আজি চৌকাতে বনাওঁ। আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ থওঁ, এইটো মোৰ প্ৰথম ব্লগ হয় ইউটিউবত। গতিকে হয়তো ভুল ভ্ৰান্তি কিবা হ'বও পাৰে। গতিকে আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া মই মাংসখিনি লৰাই দিলোঁ। লৰাই অলপ ঢাকনিখন মাৰি দিম। অকণমান সময় পিছতে মই আকৌ উদঙাই ভাজিম। আকৌ এবাৰ মাংসখিনি মই লৰাই দিলোঁ। আৰু মাংসটো অলপ লৰাই থাকিব লাগে, যাতে তলত পিঁয়াজখিনি ধৰি নাযায়। ধৰি গ'লে খাবলৈ সোৱাদটো বেয়া হয়। গতিকে সেইবাবে মাজে মাজে 2-3 মিনিটৰ মূৰে মূৰে মাংসখিনি অকণ লৰাব লাগে। লৰাই যেতিয়া পিঁয়াজখিনি অকণমান জহি যোৱা হয়, তাৰপিছতহে মই পানী দিম ইয়াত। গতিকে আকৌ এবাৰ মই ঢাকি দিম মাংসখিনি। আৰু বলকচোন মোৰ মা কি চাই আছে চাওঁগৈ। এয়া আমাৰ ঘৰৰ নতুন সদস্য। মাজতে সিদিনাখন জগিলে। আমি ভুটকি বুলি মাতোঁ দেই, ভুটকি বুলি মাতোঁ মৰমতে। গতিকে চাওঁ আহকচোন মায়ে কিনো কৰি আছে। পুৰা টিভি চোৱাত ব্যস্ত মা। চাওক, মই পানী অলপ জোখৰ অনুপাতে যিমানখিনি পানী লাগে সেইমতে পানী অলপ দি এতিয়া অকণমান লৰাই ঢাকি দিম সিজিবৰ কাৰণে। এতিয়া লৰাই দি ঢাকি দিম। আজি মাংসখিনি বৰ বিশেষ মছলা ব্যৱহাৰ কৰা নাই। মিট মছলা আছে, জিৰা গুড়া আছে আৰু হালধি আছে। আজি বিশেষ দিয়া হোৱা নাই মাংসখিনিত। গতিকে আহকচোন চাই থাকক।